চৰকাৰী ঘৰ লিষ্টত যিসকল মানুহৰ নাম আহিছে মই সেইসকলৰ কাৰণে লৈ আহিলোঁ নিউ এটা আপডেট। অসমত কিন্তু প্ৰকাশ পাই গ'ল নতুন BPL ঘৰৰ লিষ্ট। অসম চৰকাৰে প্ৰকাশ কৰা সেই লিষ্টত যিসকল মানুহৰ নাম আহিছে সেইসকল মানুহে কিন্তু অতি সোনকালে লাভ কৰিব BPL ঘৰৰ প্ৰথম কিস্তিটো। এতিয়া আপোনালোকে লিষ্টটো কেনেকৈ চাব আৰু কোনটো ৱেবছাইট হয় মই আজি এইটো ভিডিঅ'ত আপোনালোকক ফুল প্ৰচেছ দেখুৱাই দিম। যদি আপোনালোকে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া আপুনি কেনেকৈ চাব লিষ্টটো আপোনালোকে ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। মই আপোনালোকক ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। তাৰপিছত আপোনালোকে ইয়াত চাব পাৰিব ইয়াত বহুতো অপশ্যন দিয়া আছে। আপোনালোকে ইয়াত ক্লিক কৰিব ফাৰ্ষ্ট ইয়াত ছিলেক্ট কৰি ল'ব ষ্টেট যিটো আপোনাৰ ষ্টেট হয় আপোনালোকে সেইটোকে ছিলেক্ট কৰি ল'ব ফাৰ্ষ্ট ষ্টেট, তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত যিটো আপোনাৰ ব্লকৰ নাম আছে সেইটোকে ছিলেক্ট কৰি ল'ব। আপোনালোকে ইয়াত ভালকৈ চাই ল'ব ফাৰ্ষ্ট ছিলেক্ট কৰি ল'ব ষ্টেট, তাৰপিছত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম আছে সেইটোকে ছিলেক্ট কৰি ল'ব ফাৰ্ষ্ট ষ্টেট, তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত যিটো আপোনাৰ ব্লকৰ নাম আছে সেইটোকে চাই ছিলেক্ট কৰি ল'ব ফাৰ্ষ্ট ষ্টেট, তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত ব্লক, তাৰপিছত যিটো আপোনাৰ পঞ্চায়তৰ নাম আছে সেইটোকে চাই ছিলেক্ট কৰি ল'ব। ইয়াত অপশ্যন দিয়া আছে আপোনালোকে ছিলেক্ট ক্লিক কৰিব আৰু নামটো ইয়াত চাই ছিলেক্ট কৰি ল'ব। এতিয়া আপোনালোকে ইয়াত কোনটো লিষ্ট চাব বিচাৰে ইয়াত চন দিয়া আছে আপোনালোকে চনটো ছিলেক্ট কৰি ল'ব। ইয়াত দেখিব পাৰিছে ইয়াত চন দিয়া আছে আপোনালোকে ইয়াত চাই ছিলেক্ট কৰি ল'ব। তাৰপিছত এইটো কাম সকলো হৈ গ'ল। এতিয়া আপোনালোকে ইয়াত চাব ছিলেক্ট ইয়াত যিটো 1 নম্বৰটো আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আপোনালোকে সেইটোৰ ওপৰত ক্লিক কৰি ফাৰ্ষ্ট সেইটো ছিলেক্ট কৰি ল'ব। ইয়াত যিটো কেপচা দি আছে আপোনাৰ তাত কেপচাটো বেলেগ আহিব পাৰে। আপোনালোকে কেপচাটো ইয়াত মাইনাছ আহিব পাৰে প্লাছ আহিব পাৰে। আপোনালোকে কেপচাটো মাইনাছ প্লাছ আহিলে আপোনালোকে ইয়াত মাইনাছ কৰি বহাই দিব বা প্লাছ কৰি ইয়াত বহাই দিব। কেপচাটো বহাই ইয়াতকৈ ছাবমিট আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। ছাবমিটৰ ওপৰত ক্লিক কৰাৰ পিছত যিটো আপোনাৰ পঞ্চায়তৰ লিষ্টটো আছে ইয়াত আহি যাব। ইয়াত আপোনাৰ পঞ্চায়তৰ সকলো নাম আহি যাব। আপোনালোকে ইয়াত আপোনাৰ নামটো ইয়াত চাই ল'ব। যিটো যদি আপোনাৰ নামটো ইয়াত আছে তেনেহ'লে কিন্তু আপোনালোকে অতি সোনকালে লাভ কৰিব চৰকাৰী BPL ঘৰৰ প্ৰথম কিস্তিটো। আৰু যদি আপোনালোকে ইয়াত নামটো অহা নাই তেনেহ'লে কিন্তু আপোনালোকে ইয়াত লাভ নকৰিব। ইয়াত আপোনালোকে ইয়াত লিষ্টটো আপোনাৰ নামটো ইয়াত চাই ল'ব। এতিয়া আপোনালোকে কোনটো ৱেবছাইট মই দেখুৱাই আছোঁ আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পন কৰি ল'ব। ইয়াত চাৰ্চ কৰিব PMAYG.nic.in সেইটোত ইয়াত ক্লিক কৰিব। সেইটো 1 নম্বৰত আহি যাব PMAYG.nic আপোনালোকে ফাৰ্ষ্ট সেইটোৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত যিটো অফিচিয়েল পেজটো আছে ইয়াত তেনেকৈ খোল খাই যাব। আপোনালোকে ইয়াত চাব যিটো 2 নম্বৰটো আছে সেইটো 2 নম্বৰটো আছে আৱাজ চব আপোনালোকে ফাৰ্ষ্ট সেইটোৰ ওপৰত ক্লিক কৰিব। ইয়াত 2 নম্বৰটো চাব ৰিপৰ্ট আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত এনেকৈ ইয়াত শ্ব' কৰি যাব পেজটো। আপোনালোকে এতিয়া সকলোৰে তলত যাব ইয়াত চাব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন আপোনালোকে এতিয়া এইটোৰ ওপৰত ক্লিক কৰি আপোনালোকে লিষ্টটো চাই লওক। যেতিয়া আপোনাৰ নামটো ইয়াত আছে আপোনালোকে পইচাটো পাই যাব।